বুজিছ এই বৰষুণডালে বহুত জ্বালা কৰি আছে মানে গম পাইছনে ৰাতিপুৱাৰ পৰা বৰষুণডাল দিয়ে মানে কাম কৰাই জ্বালা হৈ গৈছে স্কুলে যাবলৈ যি দিগদাৰ হয় নহয় ৰাতিপুৱা 7টা বজাতে স্কুল খোৱাৰ পৰা উঠিয়ে মানে দৌৰা-দৌৰিহে লাগে আৰু আজিতো সাৰ পাইছোঁ সাৰ পাই পেলাই দেখিছোঁ 6:30 বাজিলে মাক জগোৱা নাই আৰু পটাপট গাটো ধুইছোঁ পিঠাগুড়ি অকণ গৰম পানী দিছোঁ পুৰা ঘুটিছোঁ মাৰি একদম পটাপট গৈছোঁ কিন্তু কি হ'ব 11টা বজালৈকে খাবলৈ পোৱা নাই পেটে কল নোহোৱাই গৈছে ব্ৰেক দিছে 11টা বজাত তাৰপিছত খাবলৈ গৈছে তোৰ মাষ্টৰ চাকৰি কৰে তই ইমান হেৰি দেখাইছ মোৰ কি হৈছে জান কি গাড়ী মানুহ বুজিছ নাই টিপ বালি পেলাইছো কি ধুনীয়াকে মাৰি আছো বে কেনেকুৱা বৰষুণ আহিল মই কৈছো নহয় মোৰতো খাই দিলে নহয় লেবাৰ কেইটাই দাঙিব পৰা নাই মাৰে বেলচা দাদা বিষাইছে মই কৈছো দে ময়ো মাৰিছো বুজিছ এই ৰকম মাৰিছো এই হাত দেখি ৰঙা হৈ দুগুটি আছে এইবিলাক বিষ সেইকাৰণে কওঁ তোক মই সন্ধিয়া হ'লে কথাটো গাড়ী ফচিছিল যে কিয় ঐ বৰষুণ বতৰ ট্ৰেক্টৰ হুইল হেৰি লগোৱা নাই ৰিং লগোৱা নাই তোৰ শ্লিপ খাই আছ না ৰৈ গ'ল আকৌ সখীতে লাগিলে এঘণ্টামান কেনেকুৱা বৰষুণত ৰুৱাব নোৱাৰি পিছত মাইকক কৈছো হ'ব দিয়া বেয়া নাপাবা কাইলৈ 2 পেলাই দিম আজি একেবাৰতে মোৰ 800 টকা লোকচান 800 টকা থকা হ'লে আজি মালা গ'ল জানা আজি পাৰ্টিটো উপায় দি দিলোহেঁতেন এই তইতো বাদেই দে তোৰ ট্ৰেক্টৰহে 800 টকাহে লোকচান হৈছে মই যে 3টা বজাত যেতিয়া ওলাইছোঁ ন অফিচৰ পৰা মই 86টা পাৰ্চেল দিবলৈ বাকী আছে ফোন আহি আছে অভাৰব্ৰিজৰ তলত যেনেকুৱাকৈ ফচিলোঁ 4:30 বাজি গ'ল মই কৈছোঁ এটা মানুহে কৈছোঁ ভাইটি কি কৰিবা বৰষুণ বোলে লাগিব আৰু এতিয়া তুমি এনেকৈয়ে যোৱা নহ'লে উপায় নাই মই এতিয়ালৈকে 8:30 8:40 45লৈকে মই চিটি চলিছা এতিয়া শুকুৱাই নাই চিটি আহিছোঁ ঘৰত কাপোৰযোৰ সলাইছোঁ আৰু লগালগ এইখিনি পাইছোঁ গোটেই গাত আৰু বিষ মই কৈছোঁ নহয় চবৰে একেই চবেই চবৰ জেগাত মই বেছি কষ্ট কৰি আছোঁ আচলতে সেইটো নহয় চবেই কষ্ট কৰে চবৰে কামতে কষ্ট আছে চবেই কষ্ট কৰিব লাগিব কোনোবাই মানে মানসিকভাৱে কষ্ট কৰিছে কোনোবাই শাৰীৰিকভাৱে কষ্ট কৰিছে তেনেকৈ আকৌ পৃথিৱীখন চলি আছে ৰাতিটো মই গেৰাণ্টি আৰু দৰত কৰিমেই আৰু বহুত সময় দি দিলোঁগৈ উপায় নাই এইখন ভগৱানে আচলতে শক্তিও দিয়ে জানিছ নাই আকৌ 800 টকাৰ কথা কয় ব'ল এতিয়া দেৰি কৰি থাক মালখন খাব লাগে নক'ব 800 টকাৰ কথা তই কি বুজিবি এতিয়া যে গৰম উঠিবলৈ 800 টকাটোৱে যে 100 টকা মই দিলোহেঁতেন তই জান নাই নিদিয় নেকি আজিতো লোকচান হৈ গ'ল ব'ল আমি দেৰি কৰি থাকিলাম নাই ব'ল সময় নেই যাবগৈ পূজা বুলি একো কাপোৰ কানি লোৱা হোৱাই নাই নহয় তই কিবা ল'লি নে দে বাইকৰ চাবিটো দে ৰ দি আছে দে ব'ল